like a Hellcat. Hey guys, how are you? সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম আৰু যোনে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক বাটন এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব প্লিজ আৰু আজিৰ টপিকটো হ'ল আমাৰ সোণাপুৰতে যোৱাকালি শনিবাৰত চুৰি হৈ গ'ল মানুহৰ পকেটৰ পৰা মোবাইল ফোন চ' আপোনালোকেও সতৰ্ক থাকক আৰু মোবাইল ফোন নিজৰ পকেটত ৰাখক বি কেয়াৰফুলি থাকিব আৰু বহুত চুৰ হৈ আছে আমাৰ সোণাপুৰত চ' দেখুৱাবলৈ বিচাৰিম সেই চুৰ দুজনক মই চাক আপোনালোকে চাবলৈ পালে সেই চুৰ দুজনক এতিয়া বাট মই নাজানো ক'ৰ হয় সেই চুৰ দুজন কিন্তু সেই চুৰ দুজনে যোৱাকালি চুৰি কৰি কিনে শনিবাৰে মানুহৰ পকেটৰ পৰা মোবাইল চুৰি কৰিছিল আৰু দৌৰিব ধৰিছিল কিন্তু বাচিব নোৱাৰিলে বাইকেৰে গৈ কিনেও ধৰি কিনে আমাৰ সোণাপুৰ পুলিচ ষ্টেচনত লৈ গ'ল তাৰপিছত নাজানো কি হ'ল আপোনালোকে যদি জানে প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাব নাপাহৰিব প্লিজ আৰু ক'ত থাকে সেই মানুহজন প্লিজ জনাব মোক আৰু সেই চুৰজনৰ পৰা সতৰ্ক থাকক আৰু পকেটমাৰ বহুত উৎপাত হৈছে পকেটমাৰৰ সেই সোণাপুৰৰ পৰা দূৰত থাকক আৰু মাস্ক পিন্ধক কাৰণ দেখিবলৈ পাইছোঁ আমি 50% বেছি হ'ব মানুহ মাস্ক নিপিন্ধাকৈ ঘূৰি আছে প্লিজ মানুহৰ সংস্পৰ্শলৈ আহিলে মাস্ক কমচে কম পিন্ধক কাৰণ অসমত এতিয়ালৈকে বৰ্তমানো কৰোণাৰ সংক্ৰমণ কমি যোৱা নাই উল্টা দিনক দিনে বাঢ়ি আছে কৰোণাৰ সংক্ৰমণ কাৰণ এতিয়ালৈকে বৰ্তমান অসমত কৰোণাৰ ভেকচিন অহা নাই চ' প্লিজ মাস্ক পিন্ধক নহ'লে কৰোণা তাণ্ডৱ সৃষ্টি হৈ যাব একদম ভয়ংকৰ তাণ্ডৱ সৃষ্টি হৈ যাব কৰোণাৰ ফলত Thank you for watching my video. Thanks.